হাই ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই চেনেল। মই আজি ক'ম ঘৰতে বহি ইনকাম চাৰ্টিফিকেট কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে। সম্পূৰ্ণ ভিডিঅ'খন চাওক। প্ৰথমতে আপোনালোকে যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি তাৰ সাৰ্চ কৰিব ই ডিস্ট্ৰিক্ট সাৰ্চ কৰাৰ লগে লগে ওপৰত পেজ আহিব এমটন ই ডিস্ট্ৰিক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আছে ই গভৰ্নেন্স সাৰ্ভিছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন এটা ইণ্টাৰফেচ ওলাই আহিব। ইয়াত আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি দিব লাগিব। ইউজাৰ আইডি পাছৱৰ্ড কেনেকৈ ক্ৰিয়েট কৰে সেই সম্পূৰ্ণ প্ৰচেছৰ ভিডিঅ'টো মই প্ৰিভিয়াছ ভিডিঅ'টোত দি থৈছোঁ। সেই ভিডিঅ'ৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি থ'ম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই ইউজাৰ আইডি পাছৱৰ্ড বনাই ল'ব। তাৰপাছত ইয়াত লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে নতুন এটা ইণ্টাৰফেচ ওলাই আহিব। তাত আছে চিলেক্টত আপোনালোকে চিলেক্ট কৰি ইয়াত ইনকাম বুলি চাৰ্চ কৰি দিব। লগে লগে ইনকাম চাৰ্টিফিকেট আহি গ'ল। চিলেক্ট কৰি গোত ক্লিক কৰি দিব। গ্ৰোথ ক্লিক কৰাৰ লগে লগে ইয়াত অনলাইন বুলি এটা অপশ্যন আছে, অনলাইনত ক্লিক কৰিব। অনলাইনত ক্লিক কৰাৰ লগে লগে ইয়াত ছাবমিট অনলাইন আছে, ছাবমিট অনলাইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত নতুন পেজ ওলাই আহিছে। তাত আপোনালোকে প্ৰথমতে লেংগুৱেজ অফ দ্য চাৰ্টিফিকেট, লেংগুৱেজটো চিলেক্ট কৰিব চাৰ্টিফিকেটৰ। তাৰপাছত আছে আপোনালোকৰ এপ্লিকেণ্ট নেম, এপ্লিকেণ্টৰ টাইটেলটো চিলেক্ট কৰি এপ্লিকেণ্ট নেমটো এণ্টাৰ কৰি দিব। এপ্লিকেণ্ট নেম এণ্টাৰ কৰাৰ পিছত এটা ভেলিড মোবাইল নম্বৰ এণ্টাৰ কৰিব। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পাছত আপোনাৰ তলত আছে আধাৰ নম্বৰ, আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰি দিব। এইটো মেণ্ডেটৰী নহয়, যদিহে আছে দি দিব। পান কাৰ্ড নম্বৰ দিব, পান কাৰ্ড ইমান মেণ্ডেটৰী নহয়। তাৰপাছত আছে ইমেইল আইডিটো দি দিব। ইমেইল আইডি দিয়াৰ পিছত তলত আছে আপোনাৰ ৰিলেশ্যন টাইপটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ৰিলেটিভ নেমটো এণ্টাৰ কৰি ল'ব। টাইটেল চিলেক্ট কৰি ৰিলেটিভ নেমটো এণ্টাৰ কৰাৰ পাছত ইনকাম চ'ৰ্চটো চিলেক্ট কৰি ল'ব। তাৰপাছত আছে আপোনাৰ অকুপেশ্যনটো চিলেক্ট কৰিব। অকুপেশ্যনৰ তলত আছে এনুৱেল ইনকামটো আপোনালোকৰ যিমান হয় সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আছে আপোনাৰ সেইটো ছাইডত আছে এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2 এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পাছত ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপাছত আছে ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে তাত আছে আপোনাৰ মহকুমা, সাব ডিভিজন চিলেক্ট কৰি ল'ব। সাব ডিভিজনৰ পিছত আছে চাৰ্কুল অফিচটো চিলেক্ট কৰিব। চাৰ্কুল অফিচ চিলেক্ট কৰাৰ লগে লগে তলত আছে মৌজাটো চিলেক্ট কৰি দিব। মৌজা চিলেক্ট কৰাৰ পাছত আছে আপোনাৰ ভিলেজটো চিলেক্ট কৰি তাত আছে পুলিচ ষ্টেচন চিলেক্ট কৰিব। তাৰপাছত আছে আপোনাৰ পোষ্ট অফিচটো চিলেক্ট কৰি ল'ব। তাৰপাছত আছে পিনক'ডটো এণ্টাৰ কৰি দিব। পিনক'ড এণ্টাৰ কৰাৰ লগে লগে তলত আছে আপোনাৰ এড্ৰেছ প্ৰুফ। এতিয়া ডকুমেণ্ট আপলোড কৰিব লাগিব। মনত ৰাখিব ডকুমেণ্টকেইটা আপোনাৰ 500 কেবিৰ তলত হ'ব লাগিব। এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ড দিব পাৰে। ব্ৰাউজত ক্লিক কৰি আধাৰ কাৰ্ডটো চিলেক্ট কৰি ল'ব বা ভোটাৰ আইডি বা আপোনাৰ ৰেচন কাৰ্ডটো। তাত ছেকেণ্ড আছে আপোনাৰ আইডেণ্টিটি প্ৰুফত ভোটাৰ আইডি, পেন কাৰ্ড বা আধাৰ কাৰ্ডো দিব পাৰে। ব্ৰাউজত ক্লিক কৰি ডকুমেণ্টটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনাৰ 3 নম্বৰত আছে লেণ্ড ৰেভিনিউ ৰিচিপ্ট। আপোনাৰ লেণ্ড ৰেভিনিউ ৰিচিপ্টটো স্কেন কৰি ফাইল বনাই ল'ব। এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আছে আপোনাৰ 4 নম্বৰত চেলাৰী শ্লিপ, মেণ্ডেটৰী নহয়, দিলেও দিব পাৰে। 5 এনি আদাৰ্ছ ডকুমেণ্ট, যিকোনো ডকুমেণ্ট দিব পাৰে। আৰু তাৰপাছত আছে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ডাউনলোড কৰি মই ডিছক্ৰিপশ্যনত দি থ'ম। ডাউনলোড কৰি এইটো প্ৰিণ্ট আউট কৰি ল'ব। প্ৰিণ্ট আউট কৰি ফিল আপ কৰি ছিগনেচাৰটো কৰি ল'ব। ছিগনেচাৰ কৰি লৈ এইটো স্কেন কৰি ল'ব। লোৱাৰ পিছত এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনাৰ নাম্বাৰ অফ পেজ টু বি প্ৰিণ্টেড, কেইটা পেজ আপোনাৰ প্ৰিণ্টেড কৰিব বিচাৰিছে 2 বা 3 দি দিব। তাৰপাছতে পেজটো কেইটা পেজ আপোনালোকে স্কেন কৰি আপলোড দি আছে সেই পেজটো ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পাছত আছে আপোনাৰ কেপচা কোডটো এণ্টাৰ কৰি দিব। কেপচা কোডটো এণ্টাৰ কৰাৰ লগে লগে আপোনাৰ তলত ছাবমিট বোলা অপশ্যন আছে, ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াত আছে ইয়াৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছাবমিট দিছ ফ্ৰম য়েছত ক্লিক কৰি দিব। তাৰপাছত আপোনাৰ 30 টকা এটা পে'মেণ্ট কৰিবলৈ আহিব। 30 টকাটো আপোনালোকে যিকোনো মাধ্যমৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰে। পে'ত ক্লিক কৰি দিব। পে'ত ক্লিক কৰাৰ লগে লগে নতুন পেজ ওলাই আহিব, পে'মেণ্ট পেজ আহিব। ইয়াত আছে ক্লিক টু প্ৰচিডত ক্লিক কৰি দিব। ক্লিক টু প্ৰচিডত ক্লিক কৰাৰ পাছত আপোনাৰ প্ৰচিড টু পে' অপশ্যন আছে, প্ৰচিড টু পে'ত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত নতুন পেজ এটা ওলাই আহিব। তাত আপোনাৰ পে'মেণ্ট গেটৱে ওলাই আহিছে। তাত ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, ৱালেট, UPI, হোৱাটছএপ পে', এমাজন পে' চব আছে। আপোনালোকে ইয়াৰ পৰা যিকোনো অপশ্যন এটা চিলেক্ট কৰি ল'ব পাৰে। চিলেক্ট কৰাৰ পাছত 30 টকা এটা পে'মেণ্ট কৰিব লাগিব। যিকোনো অপশ্যন চিলেক্ট কৰিব পাৰে। মই ফোনপে'টো ইউজ কৰিম। যিটোত পে' কৰে সেইটোত ক্লিক কৰি আপোনাৰ UPI
আইডিটো এণ্টাৰ কৰি দিব ইউপিআই আইডিটো এণ্টাৰ কৰাৰ পাছত তলত আছে ভেৰিফাই এটা অপশ্যন আছে ভেৰিফাইত ক্লিক কৰি দিব প্ৰচিডত ক্লিক কৰি দিব প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা নটিফিকেশ্যন যাব 30 টকাৰ সেই নটিফিকেশ্যনটোৰ পৰা আপুনি 30 টকাটো পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰাৰ লগে লগে এনেকুৱা ৰিচিপ্ট এটা ডাউনলোড হৈ যাব এই ৰিচিপ্টটো আপোনালোকে ডাউনলোড দি থৈ দিব পাৰে আৰু তাৰ যি এপ্লিকেশ্যন নম্বৰ আছে সেই এপ্লিকেশ্যনটোৰে আপোনাৰ এপ্লিকেশ্যনটো ট্ৰেক কৰিব পাৰিব